हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল আৰু মোৰো ভাল আজি মানে বিশেষ এটা ভিডিও লৈ আহিছো আমি মানে ধান ৰুবলৈ যাম তো ধান ৰুবলৈ যাম কত যাম কি কৰিম তো সকলো দেখাম আপোনালোকক মানে আমাৰ গাড়ীত লবলৈ আহিছে আদি মানুহ মানে নাযাও কৈছিল বহুত গৰম হৈছে আজি কিন্তু তথাপিও জবৰদস্তি লগ ধৰাৰ কাৰণে আমি যাম গাড়ীত লবলৈ আহিছে ৰখি আছে বলে বেলেগ জায়গাত আৰু আমি বহুত যাম তো ভিডিওটো চাই থাকিব জায়গাটো বহুত ভাল বলে গৈ পোৱা নাই জায়গাটো চাম বলে যাব ওলাইছো তো ভিডিওটো আপোনাক সকলো দেখাম চাই থাকিব তো আমি অলপ খুচকাৰি গৈ আছো আধা ৰাস্তাত গাড়ীটো আহিছে তো আমি এতিয়া খুচকাৰি আছো কিন্তু ভন্টি আছে আৰু আমাৰ আইতা এজনী আছে তো ভিডিওটো শেষলৈকে চাই থাকিব সকলো দেখাম যিমানখিনি পাৰো বাৰু দেখাই থাকিম তো আমি আহি পালো ফাইনেলি গাড়ী ওচৰত এফালে এখন গাড়ী মানুহ বেছি নাই তো এনেকা গাড়ীত মই যাব নোৱাৰো কেনেকৈ যাম ভাবি আছো বহুত বমি হয় আৰু মই মানে বেয়া পাওঁ এইবিলাক গাড়ী একদম গৈ আছো যাম মালিকটো ক'তবা গৈছে আহি আছে মই ফোন কৰিছিলো ভাত এতিয়া আহিব মানুহ বেছি নাই চাই থাকিব আমি গৈ আছো ফাইনেলি এফালে মানুহ বহিছে চবফালে এফালে আমি আগত বহিছো কাৰণ মই নোৱাৰো এতিয়া গৈ আছো গৈ আছো চাই থাকিব আমি ফাইনেলি চিট পালো ৰখাইছে মানুহ আছে আৰু ৰখি আছো আমি এতিয়া মানুহ বহুত আছে আৰু উঠিব লৈছে গৈ আছো ফাইনেলি আমি এতিয়া ৰখিছিলে এতিয়া গৈ আছে আজি যেন পুৰণীয়া বিচাৰি মৰমৰে এই বুকু ৰঙা নীলা ওঠৰে পৰশ কণ তোমাৰ চুই চাই ল'বলে তো ফাইনেলি আমি আহি পালো গাড়ীত পৰা নামিলো এতিয়া গৈ আছো ইফালে গৈ আছে আমিও গৈ আছো মানে বহুত দূৰ ইয়াত আৰু নেটৱৰ্কো নাপায় বহুত প্ৰব্লেম ইয়াত BSNL অকল চলে বোলে কাৰণ বহুত ইয়াত নেট পোষ্ট নাই চাগে টাৱাৰ পোষ্ট নাই সেইকাৰণে বহুত প্ৰব্লেম হৈছে কাৰো ফোনো নাহে ফোনো নাযায় তো আহি পালো ইফালে ইমান জংঘলৰ মাজত মানে ঠাইটো ইমান ভাল নহয় আহি আছো ভিডিওটো চাই থাকিব তো আহি পালো আমি খেতিত আহি পালো ধান ৰুব যাম আমি এতিয়া পুৰা আহি পালো এতিয়া ধান ৰুবলৈ যাম চাংঘৰত বহি আছো চবে মিলি চাহ খাব লাগিছে তো আমি ফাইনেলি ধান ৰুবলৈ যাব ওলাইছো ভিডিওটো ধান ৰোৱাটো দেখাব নোৱাৰিম কাৰণ বেলেগৰ ধান ৰোৱা তো ধান ৰোৱা ইমানকৈ দেখা থাকিলে বেয়া তো আহি কিনে ভিডিওটো বনাম ভিডিওটো ইমানতে মানে ধান ৰোৱাটোতো দেখাব নোৱাৰিমেই তো মই পাছতকৈ দেখাম দুপৰীয়া আৰু যোৱা টাইমত দেখাম তো ভিডিওটো লাষ্টলৈকে চাই থাকিব ধান ৰোৱাটো দেখাব নোৱাৰিলেও পিছত দেখাই দিম আমি ভাত পানী খালোঁ ভাত পানী খাই মই অলপমান ছাইডত আহিছোঁ কাৰণ নেটৱৰ্ক নাপায় নেটৱৰ্ক বিচাৰি আহিছোঁ মানে এইটো টঙিটো তো ইয়াত সকলোৱে ভাত খাই আছে মানে দুপৰীয়া আহাৰটো আৰু তাৰপিছতে মই মানে এনেই ওলাই আহিলোঁ অকণমান নেটৱৰ্ক নাপায় কাৰণে নেটৱৰ্ক বিচাৰি আছোঁ তো ভিডিওটো ৰোৱাটো দেখাব নোৱাৰিলোঁ কাৰণ বহুত ৰ'দ হৈছে আৰু মানে বেলেগৰ তাতহে ৰুইছোঁ তো
মানে দেখাব বেয়া লাগে, সেইকাৰণে দেখাব নোৱাৰিলোঁ আপোনালোকৰ মাজত। ভিডিঅ'টো যোৱালৈকে বনাই থাকিম, চাই থাকিব যিমান পাৰোঁ। ভণ্টি আৰু মই আছোঁ এতিয়া অলপমান ছায়াত, তো আমি বহিব যাম অলপ, তাৰপিছত আকৌ ৰুবলৈ যাম। ভিডিঅ'টো ইমানকৈ দেখাবই নোৱাৰোঁ কাৰণ বেলেগৰ ৰুই আছোঁ সেইকাৰণে। এতিয়াতো ভণ্টি ইয়াত একেবাৰে নেটৱৰ্ক নাই, পুৰা জংঘল। এইফালে আছে টঙিটো, মানুহবিলাক বহি আছে, আমি অকণমান ছাইডত আহিছোঁ। काल को देखे जाएगा মানুহবিলাক काल को तो निकलेगा यार हम लोग को तो पैसा दे दो कल का गाड़ी निकलेगा ही नहीं काल को किसी ने निकलेगा তো ফাইনেলি আমি ঘৰত গৈ আছোঁ, তামোল খাই আছোঁ, মানে ঘৰত গৈ আছোঁ এতিয়া। তো ধান ৰোৱা হৈ গ'ল আমাৰ। মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম কাৰণ মোক ভিডিঅ' বনাব মন নাই আৰু মানে ভাগৰে দিছে। তো মোৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ'টো সকলোতকৈ আগত পাবলৈ ছাবস্ক্ৰাইব কৰিব। বাই।